হাউলিৰ গেট আহি পালোঁ আমি। তো এইখন গেট আগত এয়া চাব পাৰে একদম মানুহ ভিৰ পুৰা। এয়া চাওক চব হাউলিৰ ৰাস মানে বহুত মানুহ হৈছে আৰু মন্দিৰটো দেখুৱা আপোনালোকক। লাষ্ট আজি হাউলিৰ ৰাস আৰু 98 সংখ্যক হাউলিৰ ৰাস মহোৎসৱ। আৰু গাইজ এইটো ভিডিঅ'ত দেৰিকৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো চাওকচোন গাইজ শেষলৈ। ইয়াৰ আগত মন্দিৰটো আগত আপোনালোকে দেখাই পাইছে ধুনীয়াকৈ লাইটিং সজাইছে আৰু মানুহ চাওক গাইজ। আৰু ইফালে আছে আৰু মঞ্চখন। ইয়াতে আছে মেইন মঞ্চখন। মেইন মন্দিৰটো আমি আহি পালোঁ। আমি সবে শুনতে আছি তোমার কথা। ধুনীয়াকৈ সজাইছে গাইজ। মানুহ চাওক গাইজ কিমান মানুহ হৈছে হাউলিৰ ৰাসত। আৰু এইটো মন্দিৰটো ভাল লগা হৈছে চাওকচোন। আৰু এতিয়া আমি বৃন্দাবনলৈ আহিছোঁ আৰু চব দেখুৱাইছোঁ। বৃন্দাবনৰ চব পৰ্যটন বিভাগৰ পৰা 5 লাখ টকা দিম বুলি ঘোষণা কৰি থৈছে আৰু এয়া হ'ল বৃন্দাবন। অলপ আগত আহিছোঁ ভালকৈ চাওক। তো চব কি ধুনীয়াকৈ সজাইছে দিয়ক বৃন্দাবন। এতিয়া ইয়াৰ পৰা আপোনালোকক দেখুৱাম। আৰু এইফালে আগত আছে মন্দিৰটো মেইন আৰু এইফালে হ'ল গোপিনীসকল মূৰ্তিগিলা ধুনীয়াকৈ সজাই থৈ দিছে। আৰু পিছপিনে দিখন পাহাৰখন চাওক কি ধুনীয়া মানে সকলো মূৰ্তি আছে দিয়ক ইয়াত। আৰু ভাল লাগিলে আজি ইয়াত এনেকৈ মূৰ্তি দেখা পালোঁ। মোৰ আগতে বেলেগ বেলেগ ষ্টাইলৰ মূৰ্তি আছে। তো সকলোৱেতো দেখাই পাইছে আপোনালোকে মোৰ ভিডিঅ'ত। তো গাইজ আৰু ভালকৈ দেখুৱাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো এনেকৈ আছে। তো মানুহৰ ভিৰ চাওক ঠেলা হেঁচা। আৰু ইয়াত মানে ইমান ঠেলা হেঁচা কৰিছে। তো প্ৰত্যেক বছৰে হাউলিৰ ৰাসত প্ৰায় মই আহি থাকোঁ ৰাস চাবলৈ। ভাল লাগে বহুত। এতিয়া গাইজ গ্ৰন্থমেলাত দেখি আহিছোঁ। এয়া গ্ৰন্থমেলা। মানুহে মানুহ। গ্ৰন্থমেলাত দেখি আহিছোঁ কিমান মানুহ হৈছে চাওক হাউলিৰ ৰাস মহোৎসৱ। হেল্ল' আগক লৈ যাম। খনি মীনা বজাৰৰ পৰা আহিলোঁ। এতিয়া আমি গ্ৰন্থমেলাত ভিতৰত পৰিৱেশন কৰিম। আমি বৰ্তমান কি অহা নাই ইয়াত চাওক গাইজ। ইফালে গ্ৰন্থমেলাৰ ভিতৰত দৃশ্য চাওকচোন। কেইটা বঢ়িয়া 10 টকাত 5টা। তো গাইজ আমি ঘূৰি ঘূৰি এখন দোকানত আহিলোঁ। ইয়াত পিষ্টলেদি ইয়াত এই বেলুন ফুটাব লাগে 10 টকাত 5টা কৰি। আৰু এইটো হ'ল মন্দিৰ। তো গাইজ বেছি স্পষ্ট হোৱা নাই দিয়ক আৰু মোৰ কেমেৰাটো বেছি ভালো নহয়। আৰু গাইজ আজিৰ লটাৰী খেলাখন ইয়াতে বোলে পাতিব মঞ্চতে। তো যদি পাৰোঁ দেখুৱাম। তো এতিয়া জুবিনদাৰ গীটাৰখন চাওঁ বলক। এয়া হাউলিৰ ৰাস মন্দিৰটো চাওকচোন গাইজ। আৰু কৰিছে ভাল লাগিলে। টাইম হৈ গৈছে মানে আমি দিনতে আছোঁ গেটৰ পৰা আমি আহি দেৰি হ'ল অলপ আছোঁ ইয়াতে অলপ। এতিয়া আমি বৃন্দাবনলৈ আহিছোঁ আৰু চব দেখুৱাইছোঁ। বৃন্দাবনৰ চব পৰ্যটন বিভাগৰ পৰা 5 লাখ টকা দিম বুলি ঘোষণা কৰি থৈছে আৰু এয়া হ'ল বৃন্দাবন। অলপ আগত আহিছোঁ। এতিয়া মই ওচৰ পালোঁ মন্দিৰৰ ওচৰতে আছোঁ। আৰু এইফালে আছে হ'ল শ্ৰীকৃষ্ণ। তো কাৰণ মোৰ এইটো ভিডিঅ'ত এডিট কৰাতে মানে বহুত দেৰি হৈ গ'ল। তো ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ আৰু মানুহ চাওক। তো এইখিনি আছিল বাই বাই দোস্ত।